ঐ দাদা কি কৰা? এনে অলপমান প্ৰেক্টিচ কৰি আছো। দেউতাক নকবি পঢ় তুই পঢ়। হা তুই কি মোক পঢ়ালি, তুই কি নিজে গেম খেলি লাগবি? এই তুই নাজনা খান ইগলা খান একো ইগলাক প্ৰেক্টিচ কৰি আছো, প্ৰেক্টিচ ইগলা মোক বহুত কামত দিব। তুই পঢ় ভাল চলে পঢ়। কচাই আছে হয় পঢ়। দেউতাক কৈ দিং ৰ। চুপ একদম চুপ। নেখালাং মই গেম, মোক গেম চেম নাংগে, মোক এইগিলা পঢ় একটাও পঢ় নহলে। মোক গেম পঢ়বা দি গেম খেলছে। ও দেউতা, ও বাবা কি হইছে? ও দাদাই। হেই চুপ। ও নাই মিছাইগা প্ৰশ্ন চুলি কবা নল্লা। দেখক মাতছে তো সব কথা তুই মোৰ কি কথা কবি? কি কথা গম পা তুই মোৰ? তোর দাদে কি গম নাপা বলে আসা? তুই যে স্কুলের পাছত যাই কেনে যে এই তোর কি নাম তাই রুমিনা সুমিনা ধুনু না মুনু তাইর লগত যে বহি আন যে ক্লাস নগো যে ক্লাস করতে তাইর লগত যে বহি থাকা তো গম নাপা বলে আসা? হ্যাঁ কং দাদা কং। ও তুই ইয়া কাই কৈছে তো? এই তুই গেম খেল খেল মই কোৱা নাই মই পঢ়িম খেল। কিবা লাগব নেকি? পানী খাবি? হে নকবি দেউতাক নকবি। তোক মিঠে খুৱামে, তোক মই মিঠে খুৱাম। তুই মোর রামায়ণ জানা, মুই তোর মহাভারত জানো। মোর মহাভারত তুই কি জানা? তুই যে কলেজৰ সেই খটখটি এখানত যে এই ৰুমিনাকাৰ লগত যে থাকা আৰু আমাৰ যে গাঁৱৰ প্ৰতিপদ দোকানৰ আগত যে গধলা হলি যে এইয়া নমিতা নাকাৰ লগত যে থাকা মই নাজনা বুলি ভাবছা? মাত দেউতাক মাত। ওই দানভাল তুই কো লাগি আছা? এই দানভালক যে মই কো জন্ম দিলো লাগি থাকা এবাৰ পইচাক মনে মনে। মনু পঢ়ি আছা না কি কৰি আছা? আমি পঢ়ি আছো ৰ। তোক ইগলাখান কাই কৈছে? চুপ নকবি। তুই মোৰ ভাই হয়, তুই মোৰ অন্তৰৰ ভাই, তোক মই বহুত ভাল পাওঁ তোক। তুই মোক দেউতাক কৈ দিবি ক। তুই যদি মোৰ কথা দেউতাক ক মই দেউতাক কৈ দিম কিন্তু নকওঁ বুলি ক। কবি ক মোৰ টেনচন নাই। মোৰ যে এটাহে যাব আৰু পাঁচটো যে দুটা যাব তোৰ দুখান গাড়ী যাব, মোৰ কি হ'ব হে? মোৰ এখানে আৰু ক মোৰ টেনচন নাই। আৰু যে মই যে ক মোৰ মানে এটাই ভুল কৰিছো। আৰু তুই যে সেইয়া কিবা হেৰি টিউচনত যাং বুলি কৈ যে সেয়ে যা আৰু টিউচনৰ ফিজ গিলা যে এইয়া এই তাক কিবা ঘড়ী দিলি তাৰপিছত আংঠি দিছা হা এইগিলা চব কৈ দিম মই দেউতাক। কিবা তোক মই ইমান ভাল পাওঁ, তোক অন্তৰৰ পৰাই ভাল পাওঁ বুজিছা। তুই মোৰ কথা কবি সেনকে দেউতাক, তুই মোৰ কথা কবি তুই দেউতাক সেনকে হা? চালা তোক কাকো মই গালি পাৰ তোক বুজি পাইছা? মোৰ ধৰি তোক কায়ো গালি নাপাৰে তোক গাঁৱত বুজি পাইছা? চবে ভয় কৰে মোক। তুই মোক সেনকা কবি হে? তোৰ বেয়া নাংগে অলপ? কিমান কষ্ট কৰি মই ক'ত কি কৰিলো, ক'ত কি লাগালো। নকাবি তোক কি লাগব ক? তোক যি লাগে তাকে দিম মই। এইবাৰ সৰস্বতী পূজা তোক কি লাগব ক? তোক দিল খুলি দিম। তোক নিজে চিনা হাফ পেণ্ট পিন্ধি সৰস্বতী পূজা চাম। তোক মই ভাল কাপোৰ দিম তোক মই। তোক কি লাগব ক? কি দিবি মোক? হেই হ'ব দিম আইছা। এই মোবাইলটা আজি পেৰে তোৰ, এতিয়া তুই ল। মোক নাংগে, মোক মোবাইল দৰকাৰ নাই, এতিয়া তুই ল। আৰু হেৰি এৰে যে গেমৰ আইডি খানো তোৰ এতিয়া গানৰ কালেকশ্যন আছে, তোক যি লাগে চব কালেকশ্যন আছে, যি লাগে তোক চব আছে এতে। এইখান ল। কি নকবি তোক যি লাগে ল। আৰু কি লাগিব ক? আৰু যে খৰিতা এই লৈছিলি যে আৰু সেই জোতা যোৰা মোক লাগব দিবি নে নাই? ল এই ঘড়ী তোৰ এতিয়া তোৰ, মোক নাংগে আৰু জোতা যোৰা তুই লবি নাংগে মোক হল। আৰু কিবা লাগব? আৰু মোক সৰস্বতীত কি দিবি ক? যা লবি যা লম পেন চলা ৰবিবাৰে ওলবি।
চব দিলোঁ মই দিব লগা একো নাই মই ভিক্ষা দি গ'লোঁ কি লাগিব আৰু চাইকেল খান লাগব মোক হা তুই চাইকেল খান আখাৰ নাই তুই মোক কিয় মাৰছা দেউতাক কৈ দিম ৰ ঐ বাবা এই নকবি নকবি চুপ 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 ল মোৰ যত যিমান আছে চব তুই ল নকবি চুপ চুপ মই যাম তুই নকবি দে নকবি ল চব ল আৰু তুই যদি উল্টা এই নুলটো ল চব ল তো একো নাগে চুপ নকবি দে মই যাম নকবি অকল কেনে হা তুই মোৰ কথা গম পা চব কথাই গম পাই মই কেনে যা উল্টিবি যা লগালগ কৈ দিম দেউতা पुष्पराज किसी के सामने झुकेगा नहीं साला তো নমস্কাৰ বন্ধু বান্ধৱীসকল তো আমাৰ যিটো চেলেঞ্জ আছিলে গাঁৱলীয়া চেলেঞ্জ তো তাততো আমি মানে আগতে খোৱা খাদ্যৰ ভিডিঅ' দিছিলে তো আজিকালিতো সেইবিলাক একো নাহে তো সেইকাৰণে আমাৰ চেনেলৰ নামটো হৈছে এতিয়া ধেমালি টিভি তো বহুতে চাগে চোৱা নাই তলত যে আমাৰ চেনেলৰ নামটো বৰ্তমান ধেমালি টিভি তো প্লিজ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি আপোনালোকক ভিডিঅ'টো চাগে ভাল লাগিলে যদি ছেকেণ্ড পাৰ্ট লাগে প্লিজ এটা হ'লেও কমেণ্ট কৰিব মই মানে ভিডিঅ'টো বনোৱাত বহুত কষ্ট হৈছে তো নাজানো ভিডিঅ'টো কেনেকুৱা হ'ল তো এতিয়ালৈকে বাই বাই তো ভাল লাগিলে প্লিজ লাইক কৰিব টাটা গাইজ इसको मैं इटाक में बारे बारे पिंटू बारे बारे हल्काऊं